Welcome back to my YouTube channel. আজি বহুত নম্বৰত আহিলোঁ আপোনালোকৰ মাজলৈ আকৌ আচলতে আজি এটা ডাঙৰ যাত্ৰা বুলি ক'ব পাৰে যাত্ৰাৰ কাৰণে আমি গৈ আছোঁ হাফলঙৰ পৰা মই আচলতে হাফলং আহিলোঁ হাফলং কিয় আহিলোঁ সেইটো জনাম বাৰু আচলতে আমি হাফলঙৰ পৰা এতিয়া মই নহয় আমি গৈ আছোঁ গুৱাহাটীলৈ যোনটো চবেই যিহেতু জানে অসমত এইবাৰ বিশ্ব ৰেকৰ্ডৰ কাৰণে বহুত ডাঙৰ প্ৰিপাৰেশ্যন হৈ আছে তো সেইটো কাৰণে আমাৰ যোনটো ডিমা হাছাও টিম সেই টিমটোৰ লগত একেলগে গোটেই গৈ আছোঁ আপোনালোকক গোটেই জাৰ্ণিটো দেখাব চেষ্টা কৰিম কেনেকৈ কি কৰোঁ ক'ত থাকোঁ কি নাই নোৱাৰিব পাৰোঁ গোটেইখিনি দেখাবলৈ যিহেতু আমি ফোন চোন ইমান সোপা নাচনীবোৰৰ মাজত ফোন চোন ইমান লগত ৰাখিবলৈ দিগদাৰো হ'ব পাৰে সেইকাৰণে যিমানখিনি পাৰোঁ যেতিয়া ফোন থাকে আপোনালোকক দেখাম বাকী ভিডিঅ'টো চাই পেলাই এনজয় কৰিব ৰুম পালোহি এইটো হ'ল আমাৰ ষ্টে 4-5 দিনৰ কাৰণে সেই আৰু বহুত টায়াৰ্ড ফিল কৰি আছোঁ আচলতে মই হাফলং আপোনালোকক ৰাতিপুৱা যিহেতু কৈছিলোঁ তেতিয়া ওলোৱাৰ টাইমত যে মই হাফলং কেতিয়া আহিলোঁ কি কথা ইমান কোৱা হোৱা নাই যিহেতু বহুত জলদিকৈ আহিবলগীয়া হ'ল মই 26তে হাফলং গৈছিলোঁ কাৰণ 27ৰ পৰা আমাৰ ডিষ্ট্ৰিক্ট ৰিহাৰ্চেল হৈ আছিলে যিহেতু এভৰি ডিষ্ট্ৰিক্টতে 27ৰ পৰা ৰিহাৰ্চেল হৈ আছিলে তো আমাৰো হৈ আছিলে তো সেইটো কাৰণে একো ব্লগ চগ বা আপোনালোকক সেনেকৈ ইনভলভ কৰা নগ'ল এতিয়া ভাবিছোঁ যিহেতু গুৱাহাটী আহিলোঁ আমি গোটেই তো যিমানখিনি পাৰোঁ আপোনালোকক দেখাম চেষ্টা কৰিম মানে এতিয়া আমি হোটেল ৰুম পালোহি য'ত আমাক থাকিব দিছে বাকীখিনি এতিয়া ৰেষ্ট কৰোঁ বাকীখিনি আপোনাক দেখাই আছোঁ এতিয়া ফ্ৰেছ হ'লোঁ ফ্ৰেছ হৈ পেলাই অকণমান ৰেষ্ট আৰু বাকী ৰাতিপুৱা 6:30তে আমাক কল টাইম দিছে আৰু 6:30ত কল টাইম দিছে যদি আমি এটলিষ্ট 4টা বজাতো উঠিবই লাগিব বেলেগ ৰুমত আছে মানে ভিডিঅ' কেনেকুৱা লাগিছে চবৰে কেনেকুৱা লাগিছে মজা ভালো লাগিছে কি মজা কেনেকুৱা লাগিলে নাচি মজা লাগিলে নে অৱস্থা নাইকিয়া হৈ গ'ল আৰু কৰিলোঁ ইমানেই মানে লাঞ্চ কৰি মেলি আমাৰ পৰা ভাগৰত একদম ভাতটো খাই কালিৰ দিনটো সেনেকৈ গুচি গ'ল আপোনালোকক একো দেখাব ভালকৈ নোৱাৰিলোঁ কাৰণ মোৰ ফোন বেটাৰী ডেড হৈ গ'ল আৰু আহি পেলাই ইমানেই টায়াৰ্ড মানে ফোন চোন চোৱাৰ মানে একো অৱস্থা আৰু তাতে ফিল্ডত মানে গৰম আমি ইভিনিং টাইমত প্ৰেক্টিছ কৰিছিলোঁ ৰাতিপুৱা এবাৰ কৰিছিলোঁ ইভিনিং টাইমত প্ৰেক্টিছ কৰাৰো মানে এনেকুৱা হৈছে যে গৰম ইমান ৰ'দ নাই কিন্তু ইমান জাক নাচনি গোটেই সোপা নাচিছে একেলগে তো মানে ঘাম এনেকুৱা ওলাইছে নোৱাৰি মানে আপোনালোকক
কেনেকৈ ক'ম, মোৰতো গোটেই ভৰি চৰি ফাটি অৱস্থা নাই, তথাপিও সেইখিনি বাৰু একো নহয়। কিন্তু যেতিয়া ঢোলখিনি একেলগে বজাইছিলে, গোটেই বা ঢুলীয়াই যেতিয়া একেলগে ঢোল বজাইছিলে কেনেকুৱা লাগিছিলে, আপোনালোকক কেনেকৈ বুজাম মই ক'ব নোৱাৰোঁ। বহুত বেছি ভাল লাগিছিলে, বহুত। সেই ফিলিংটো মই অলৰেডি এই ভিডিঅ'টো চাগে ভাইৰেল হৈছেই, কিন্তু আমি যিহেতু তাতে নাচিছোঁ ঢোলৰ সেই চাপৰকেইটাত, বেলেগে ফিলিং লাগিছিলে, আপোনালোকক মই বুজাব নোৱাৰোঁ। তাতে আমাক যিহেতু লাঞ্চ, ব্ৰেকফাষ্ট, তাৰপিছত ডিনাৰ তাতে দিয়া গৈছে, হল ৱাইজ ডিভাইড কৰি দিছে আৰু যিহেতু আমাৰ ডিমা হাছাওৰ লগত কামৰূপ দিছে, কাছাৰ দিছে, ত' সেনেকৈ হল ৱাইজ ডিভাইড কৰি দিছে। আমাৰ ইমান অসুবিধা হোৱা নাই, খালি অকণমান লাইন পাতিবলগীয়া হৈছে, কিন্তু ইমান অসুবিধা হোৱা নাই। ডিনাৰ কৰিলোঁ, লাঞ্চ কৰিলোঁ, ব্ৰেকফাষ্ট কৰিলোঁ, এনেকৈ ব্ৰেকফাষ্ট কৰি পেলাই আমি 7:30 মানত তাৰপৰা ওলাই দিলোঁ। 7:30ত ওলাই দি পেলাই, যিহেতু বহুত ট্ৰেফিক, নাচনীসকল, ঢুলীয়াসকল চব ঠাইৰ পৰা আহিছে, তো সেইটো কাৰণে অকণমান জাম লাগিছে। বাছবোৰৰ যিহেতু বাছবোৰ একেটা ঠাইৰে ৰাখিছে, সেইকাৰণে আকৌ ৰাতিপুৱা আজি ছেকেণ্ড ডে 6:30ত উঠিলোঁ, উঠি পেলাই ফ্ৰেছ হ'লোঁ। তাৰপিছত ইয়াতে আমি য'ত আছোঁ, আমি আচলতে নাৰেংগীখিনি বেলেগ জেগাত ৰাখিছে, বাট ফিমেলখিনি ইয়াতে ৰাখিছে। নাৰেংগী আমাৰ সাতগাঁও। তাৰপিছত ইয়াতে আজি ব্ৰেকফাষ্ট কৰি যাওঁ। আজি যিহেতু অকণমান দেৰিকৈ হ'ব প্ৰেক্টিছ, অকণমান শুব পাইছোঁ। আৰু কালি মামাও আহিছিলে, মামাই কৈছে আজি 10টাত, অকণমান দেৰিকৈ 10টাত পোৱাকৈ যাব দিছে। তাতে আকৌ ব্ৰেকফাষ্ট হ'বগৈ, লেট ব্ৰেকফাষ্ট। আৰু ইয়াতে যিহেতু ব্ৰেকফাষ্ট কৰি যাম, তো তাতে লেট ব্ৰেকফাষ্ট হ'বগৈ। তাৰপিছত একেলেঠাই চাগে প্ৰেক্টিছ হ'ব, লাঞ্চ কৰি পেলাই বা ব্ৰেকফাষ্ট লাঞ্চ এনেকৈ কৰি পেলাই, আৰু সোনকালে শেষ হ'ব বুলি। ডাইনিং হলৰ ভিতৰত আছোঁ মই, য'ত ডিষ্ট্ৰিবিউট কৰি আছে খানা। স্বাভাৱিকভাৱে আমাৰ এটা ৱৰ্ল্ড ৰেকৰ্ড হ'ব। এইবাৰ আমি ঢোললৈকে আহিছোঁ। মই সকলো ঢুলীয়াকে শুভেচ্ছা জনাইছোঁ। World Records headquartered in London. Is everyone ready? The one begin.
সেইখিনি টাইম মই বহুত বেছি ইম'চনেল হৈ গৈছিলোঁ, সেইকাৰণে একো ভালকৈ কোৱা নহ'ল। বহুত বেছি ভাল ফিল হৈ আছিলে, বহুত বেছি ইম'চনেল হৈ গৈছিলোঁ, যিহেতু শেষ দিন আছিলে আমাৰ।